জাপানৰ যিটো গ্ৰুপ আহিছে তেখেতসকলে উত্তৰ পূৰ্বাঞ্চলত বহুত বছৰ আগৰ পৰাই কাম কৰি আছে উই নাকামুৰা বুলি চাচাখাৱা ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমাৰ চৰকাৰ হোৱাৰ পিছত তেখেতসকলৰ লগত মোৰ 2-3 লানি মিটিং হ'ল দুবাৰ জুম মিটিং হ'ল এবাৰ ফিজিক্যাল আমি একেলগে মিলি পেলাই কথা পাতিলোঁ বিশেষকৈ যিটো এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট আৰু ইকনমিক ডেভেলপমেণ্টৰ ওপৰত আমি কাম কৰি আছোঁ আৰু তেখেতসকলৰ যিটো জাপানত যিবিলাক আজি ইনষ্টিটিউশ্যনবিলাকে কেনেকৈ এডুকেশ্যন দি আছে বিশেষভাৱে এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্টত কি কাম কৰি আছে সেইটো কথাটো লৈ পেলাই আমি শ্বেয়াৰ কৰিছোঁ আৰু তেখেতসকলে বিচাৰিছে আমাৰ পৰা টিম তেখেতসকল তাত যাব লাগে এক্সচেঞ্জ প্ৰগ্ৰাম হ'ব লাগে আৰু তেখেতসকলো আহি পেলাই আমাৰ অঞ্চলত বিভিন্ন কাম কৰিব এইটো তেখেতসকলে কৰিবলৈ আগবাঢ়ি আহিছে আমি তেখেতসকলৰ লগত কাম কৰি যাম ভূটানৰ কনচুলেট জেনেৰেল কালি আহিছিলে আমাৰ তাত অফিচিয়েলি কাৰণ আমি হ'ল তেখেতসকলৰ নাইবাৰ তো সেই হিচাপে আমাৰ লগত ৰিলেশ্যন সদায় ভালে থাকিব লাগে বা আমিও তেখেতসকলৰ লগত ভালে থাকিব লাগে আৰু আমাৰ কেতবোৰ ভূটানৰ লগত ইছ্যু আছে এটা হ'ল বানপানীৰ সমস্যাক লৈ পেলাই ভূটানক লৈ বহুত আলোচনা হয় এই কথাকে আমি তেখেতসকলৰ লগত আলোচনা কৰিছোঁ যে কিমানখিনি ডেম আছে তেখেতসকলে কৈছে মানাস নদীৰ ওপৰত 2টা ডেম আছে ইয়াৰ বাহিৰে আৰু বেলেগ ডেম নাই কিন্তু পাহাৰত নেৰানেপেৰা বৰষুণ হ'লে তো সেই পানীবিলাক আমাৰ ভৈয়াম অঞ্চলত আহে আৰু বহুতখিনি গৰাখহনীয়া কৰে বানপানী কৰে আৰু সেইটো তেখেতসকলে কৈছে কি তেনেকুৱা লেণ্ডশ্লাইড বা বিভিন্ন সমস্যাবিলাক তেখেতসকলৰ ওপৰতো হয় দলং পুতি দিয়ে ঘৰ পুতি দিয়ে আৰু তেখেতসকলে কৈছে এইটো এটা ক্ষুদ্ৰ এটা দেশ হোৱাৰ কাৰণে আৰু এতিয়াহে তেখেতসকলৰ নিৰ্মাণ কামবিলাক চলি আছে তো বহুতখিনি সমস্যা তেখেতসকলৰ মোকাবিলা কৰিবলৈ পৰা নাই তো এই কাৰণে আমি কৈছোঁ যে বৰ্ডাৰ এৰিয়াত কমচে কম 50 কিলোমিটাৰ ভিতৰলৈকে অলপ জইন মানে ভিজিট হ'ব লাগে তাকে আমিও গম পাওঁ কি ভূটানত কি হয় তেতিয়া আমাৰ মানুহখিনিক আমি সজাগ কৰিব পাৰোঁ ইয়াৰ বাহিৰে আমাৰ খেতিয়কসকলে খেতি কৰিবলৈ পানী ভূটানৰ পৰা আনিব লগা হয় নদীবিলাক ভূটানৰ পৰা আহে অলপ ওপৰত ভিতৰত যাই পেলাই বান্ধবিলাক বনাব লাগে কেতিয়াবা ভূটানে অলপ চলপ বাধা দিয়ে এই কথাবিলাক পাতিছোঁ আৰু ভূটান গভৰ্ণমেণ্টে কৈছে যে এইটো আমি ক্লিয়াৰ কৰিম তাত কোনো অসুবিধা নাই ইয়াৰ লগতে খোৱা পানীৰ কাৰণেও আমাৰ কেতিয়াবা বৰ্ডাৰ এৰিয়াৰ মানুহবিলাকৰ প্ৰব্লেম হয় সেইটোকো তেখেতসকলে কৈছে আৰু দুইটা দেশৰ মাজত এটা সাংস্কৃতিক মানে যিটো এক্সচেঞ্জ প্ৰগ্ৰাম আৰু স্পৰ্টছ এক্সচেঞ্জ প্ৰগ্ৰাম ইয়াৰ লগতে ট্ৰেড যিটো আমাৰ বৰ্ডাৰ ট্ৰেড সেইটো ষ্ট্ৰেংথেন কৰাৰ কাৰণে আলোচনা হৈছে তেখেতসকলৰ চিমেণ্ট প্ৰডাকশ্যন হয় এই চিমেণ্টটো আমাৰ এই অঞ্চলৰ মানুহবিলাকে নাপায় তো তেখেতসকলে কৈছে যে আমাৰ অঞ্চলৰ মানুহবিলাকক পোৱাৰ কাৰণে ব্যৱস্থা কৰা হ'ব তেনেকুৱা বহুতখিনি কথা পতা হৈছে আৰু এই দুটা মিটিং যোৱাকালি যিটো হৈছে ভূটান আৰু জাপানৰ ৰিপ্ৰেজেণ্টেটিভৰ লগত এইটো ভাল এটা দিশত যাব বুলি মই আশা কৰিছোঁ স্যাৰ नोंथांमोनहा NBNN नार्सिं फरायनो गोसो दं नामा जुदि गोसो दंबोला थाबैनो क'क्राझार SAM कलेजाव मुं थिसनदो बे फरायसालियाव 2निफ्राय 3 बोसोर नार्सिं फरायनायनि मोजां खाबु दं जुदि गोसो दंब्ला थाबैनो 9854550697 एबा 9854300175 नाम्बाराव फोनांजाब खालामदो